हेलो गाइस মানে মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি মানে মনসা পূজা চাব যাম, ওচৰতে চলি আছে গেৰুৱাত। মাৰ লগত যাম মনসা পূজা চাব। তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম বুলি ভাবিছো। চাও কিমান দূৰ দেখুৱাব পাৰো আপোনালোকে। যদি মোৰ চেনেলটো আপোনালোকে ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। লগতে লাইক কমেন্টটো দিব কেনেকুৱা পালে। এতিয়া সিধা আৰু ডাইৰেক্ট পূজাখনে দেখুৱাম আৰু যেহেতু আৰু মোবাইলেৰে ভিডিঅ' বনোৱা, গতিকে আৰু গাড়ীত মোবাইলত দেখুৱাব নোৱাৰিম। গতিকে চাই থাকিব আপোনালোকে, চিধা গৈ আপোনালোক পূজাখনে দেখুৱাম। মাৰ লগত আহি পূজা পালোঁ। পূজা পাই মানে মানুহৰ ভিৰৰ কাৰণে ভিতৰত সোমাবই নোৱাৰে, তথাপিতো আৰু অলপ চাকি বন্তি অকণ লৈ ভিতৰত সোমালোঁ মাৰ লগত। ইয়াত অলপ এতিয়া চাকি বন্তিখিনি মাক জ্বলাই দিবলৈ দিছোঁ। মা চাকি বন্তিখিনি জ্বলাই দিব। এইখন পূজাৰ মানে বহুত ৰহস্য আছে, মানে কি বুলি কয় এতিয়া আৰু আপোনালোকক মানে বহুত মানুহ ইয়াত ভালো হৈছে, মানে বহুত ধৰি লওক ডক্তৰ বা কিবা তেনেকুৱা বেজ কবিৰাজক দেখুৱাও মানে ভাল পোৱা নাই, কিন্তু তেনেকুৱা মানে এইজনক ভাল পাইছে। দাদাজনে চাওক কেনেকুৱাকৈ দৌৰি আহিছে। এইবোৰ আপোনালোকক দেখুৱাম অকণমান পিছত। মই এইবিলাক চাম, আপোনালোকক দেখুৱাম গোটেইখিনি কেনেকুৱা কি কৰে। এয়া চাওকচোন আপোনালোকে। মানে পূজাখনত মই যিখিনি চালোঁ সেইখিনিয়ে আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছোঁ আৰু মানে ইমান বিশেষ একো নাই আৰু পূজাখনৰ বিষয়ে আপোনালোকক অলপ দেখুৱালোঁ আৰু চাই থাকক। মই চায়ে আছোঁ। এইখন মানে আপোনালোকে চোৱা সুবিধাৰ কাৰণে মানে অলপ মই শ্ল' কৰি দিছোঁ ভিডিঅ'টো। চাওকচোন কেনেদৰে নাচত তালে তালে দাখনো ঘূৰাই আছে। আৰু আপোনালোক যদি মানে আমাৰ হাজোৰ ওচৰ চুবুৰীয়া হয় তেতিয়াহ'লে পূজাখনৰ বিষয়ে জানেই, আৰু যিবিলাকে মানে নাজানেও সেইবিলাকে কওঁ আৰু এইখন মানে মা মনসাক পূজা কৰা হয় ইয়াতে। 5 দিনীয়াকৈ মানে পূজাখন পালন কৰা হয় ইয়াতে। আজি শেষৰটো দিন, আজি মানে গোটেই ৰাতিয়ে পূজা কৰিব ইয়াতে। আৰু আপোনালোকে যদি আহে তেতিয়াহ'লে চাব পাৰিব। আজি শেষৰ দিন, আহিব সকলোৱে। এতিয়া মানে পূজাখনৰ পৰা অলপ ওলাই আহিলোঁ, অলপ দোকান পোহাৰবিলাকো আপোনালোকক দেখুৱাম। ময়ো অলপ পূজাখন ঘূৰোঁ। এতিয়া এইবিলাক দোকান কিবা কিবি আহিছে ইয়াতে, আৰু বৰষুণে মাৰি দিলে নহয়। এতিয়া বৰষুণৰ কাৰণে ৰাস্তা ঘাট চব বেয়া হৈ গ'ল। এইবিলাক চাওকচোন কিমান দোকান পোহাৰ আছে ইয়াতে। আৰু এখন পূজাৰ অলপ কিছু দৃশ্য আপোনালোকক দেখুৱাম, মানে ইয়াৰ ওচৰতে একেলগে দুখন পূজা হয়, সেইখনৰো কিছু দৃশ্য অলপ দেখুৱাম আপোনালোকক। মানে ভিডিঅ'টোৰ শেষত সেইখিনি দৃশ্য আপোনালোকক দিম আৰু। এয়া মানে মন্দিৰটো মেইন ৰাস্তাৰ পৰা এনেকুৱাকৈ দেখা পায় মন্দিৰটো। মানুহৰ চাওকচোন, মানুহৰ ভিৰ, ইমান মানুহৰ ভিৰ হৈ আছে ইয়াতে। আৰু ইয়াত মানে ফটো তুলিবৰ কাৰণেও মানে কিবা এটা দি দিছে, আই লাভ গেৰুৱা বুলি তেনেকুৱাকৈ মানে জেগাখিনিৰ নামে সিহঁতি দি দিছে। আৰু ইয়াত চাওক লাষ্টত মানে এইখন আৰু 2 নম্বৰ পূজাখন ইয়াৰে, সেইখন পূজাৰ কিছু দৃশ্য আপোনালোকক দেখুওৱা ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।